জৰাত যিটো চিন্দ্ৰীনালা বুলি নদী এটা সৃষ্টি হৈছে সৰু নদী আছিলে তেওঁ ওচৰতে ৰায়মনা নেশ্যনেল পাৰ্কো আছে এইটো প্ৰায় 4-5টা বছৰ এনেকৈ খহনীয়াৰ সৃষ্টি কৰিছে আৰু পান বিধ্বস্ত এৰিয়া এনেকৈ মানে প্ৰায় 10খনমান গাঁও য'ত মানে 7,000ৰ পৰা 10,000 মান মানে যিটো জনসংখ্যা তাত এফেক্টেড হোৱা বুলি মই আজি জানিবলৈ পাইছোঁ আৰু ইয়াত এটা ডাঙৰ প্ৰজেক্টৰ প্ৰয়োজন ৰাজ্য চৰকাৰৰ পৰাই ল'ব লাগিব কাউন্সিল অকলে এইটো কৰিব নোৱাৰিব সেইটো ৰাজ্যৰ অনুৰোধ মৰ্মে আৰু আমাৰ বিধায়ক জিৰণ বসুমতাৰী ডাঙৰীয়া মোক কেইদিনমান আগত কৈছিলে এইটো অলপ যদি কোকৰাঝাৰত আহে এইটো চাই যাব লাগে মই আজি চাই যাবৰ কাৰণে আহিছোঁ দেখিছোঁ মই আজি বহুতখিনি গাঁও এটা ভাবুকিত আছে আৰু বাৰিষাৰ কাল সময় বেছি দিন নাই যদিও ছেকেণ্ড ৱেভ অফ যিটো ফ্লাড যিটো লোৱাৰ আছামত এতিয়াও হোৱা নাই যদি ফ্লাড একে ফুল ফ্লেজেডভাৱে বানপানী এতিয়ালৈকে হোৱা নাই এইখিনি অঞ্চলত অলপমান বানপানী হোৱা দেখিছোঁ কিন্তু ছেকেণ্ড ৱেভত যদি হেভি বানপানী আহি যায় গোটেই ডিষ্ট্ৰিক্টত তেতিয়া এই অঞ্চলত বেছি ক্ষতি হ'ব তাৰ কাৰণে মই আজি এটা আমাৰ বিভাগীয় EMO আছিলে ৱাটাৰ ৰিচৰ্চেছৰ তেখেতকো মই কৈছোঁ আৰু বিধায়ক ডাঙৰীয়া আমাৰ গোসাইগাঁও চাব ডিভিজনৰ ৱাটাৰ ৰিচৰ্চেছ ডিপাৰ্টমেণ্টটো লৈ পেলাই ভাল এটা কনচেপ্ট পেপাৰ বনাব এইটো কি স্কিমৰ প্ৰয়োজন হয় এইটো ৰিভাৰ কষ্টটো ডাইভাৰ্ট কৰিব লাগে নে এম্বেংকমেণ্ট নে কি ধৰণৰ এটা স্কিম তেতিয়া এই খহনীয়া আৰু বানপানীটো ৰোধ কৰিব পৰা যায় তো এইটো বনাই পেলাই ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব এই সময়ত মই মটৰবৰ পৰা এই কামৰ যাতে মানে মুখ্যমন্ত্ৰীয়ে হওক বা ৱাটাৰ ৰিচৰ্চেছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰীয়ে হওক এইটো যদি হাতত লয় তাৰ কাৰণে মটৰবৰ পৰা মই ব্যৱস্থা ল'ম मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन अनला दाउ सबाय दाउ अमाजों नारजि मैथा अमा ना बाथोन थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन